নমস্কাৰ, মোৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইফালে লৈছোঁ মই জাতিলাও মিহি মিহিকৈ কাটি, আৰু এইফালে লৈছোঁ বিলাহী আৰু এটা পিঁয়াজ মিহি মিহিকৈ কাটি, দুটুকুৰা আদা আৰু দুটা জলকীয়া। মই আদা কেইটুকুৰা থেতেলাই ল'ম। আনফালে লৈছোঁ মাছ কেইডোখৰমান। মাছ কেইডোখৰ মই হালধি নিমখ সানি ল'লোঁ। এতিয়া মই ফ্ৰাই কৰি লওঁ। আজি বনাব লৈছোঁ মই মাছৰ সৈতে জাতিলাওৰ আঞ্জা। মাছৰ সৈতে জাতিলাওৰ আঞ্জা কোনে কোনে খায় কমেণ্ট কৰি জনাবচোন। মইনো আজি মাছৰ আঞ্জা জাতিলাওৰ লগত কেনেকৈ বনাওঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মাছ কেইডোখৰ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই দি দিম তেলৰ পাকতে কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া দি দিম মই মিহি মিহিকৈ কাটি লোৱা জাতিলাওখিনি। জাতিলাওখিনি দিয়াৰ পাছতে দি দিম মই সোৱাদ অনুসৰি নিমখ অলপমান আৰু অকণমান হালধি আৰু নিমখ দিয়াৰ পাছতে অলপ সময় লৰাই ভাজি ল'লোঁ। জাতিলাওখিনি অলপ সময় ভাজি লৈ এতিয়া মই দি দিম কাটি লোৱা বিলাহী কেইডোখৰ আৰু থেতেলাই লোৱা আদা দুডোখৰ আৰু দি দিলোঁ জলকীয়া দুটা। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ভাজি ল'ম ৰঙচুৱা হোৱাকৈ। আৰু এয়া মোৰ প্ৰায় ভজা হৈ গ'ল জাতিলাওখিনি, আৰু বিলাহীখিনি প্ৰায় গলি গ'ল আৰু কেঁচা আদাৰ গোন্ধটো নাইকিয়া হ'ল। এতিয়া মই দি দিম ইয়াত গৰম পানী অলপমান। মোৰ আন্দাজ অনুসৰি অলপমান গৰম পানী দি ল'লোঁ। যিসকলে জাতিলাওৰ লগত মাছৰ আঞ্জা খাইছে বৰ সোৱাদ লাগে নহয়নে? এতিয়া ভালদৰে লৰাই লৈ মই 5 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিম। 5 মিনিট সময়ৰ পাছত মই ঢাকনখন এৰুৱাই চালোঁ। এয়া মোৰ জাতিলাওখিনি প্ৰায় সিজি গ'ল। এতিয়া মই দি দিছোঁ ফ্ৰাই কৰি লোৱা মাছ কেইডোখৰ দিয়াৰ পাছত আকৌ মই 5 মিনিটমান সময়ৰ কাৰণে ঢাকনখন লগাই ভালদৰে উতলাই ল'ম। আৰু এয়া মোৰ আজিৰ জাতিলাওৰ সৈতে মাছৰ আঞ্জা ৰেডি। একেবাৰে শেষত মান ধনিয়া অলপমানো কাটি দি দিছিলোঁ, আপোনালোকক কিন্তু দেখুৱাবলৈ নহ'ল। মই ভাবিছোঁ আপোনালোকৰ মাজলৈ সপ্তাহৰ মূৰত একোটাকৈ নতুন নতুন ৰেচিপিৰ ভিডিঅ' আগবঢ়াম বুলি। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে নতুন নতুন ভিডিঅ' মই পাই থাকিব। আৰু যিসকলে জাতিলাওৰ সৈতে মাছৰ আঞ্জা ৰান্ধি খোৱা নাই, এবাৰ ৰান্ধি ইয়াৰ সোৱাদ লৈ চাবচোন। আজিৰ ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু।